4 এপ্ৰিল 2023 পুৱা 9:40 নৱজনৰ ভালপোৱাই পূৰ্ণতাৰ ৰূপ পাইছিল। অৰ্থাৎ ঈশ্বৰে আমাৰ মাজলৈ এটি সুন্দৰ উপহাৰ পঠিয়াইছিল, সেয়া আছিল আমাৰ মৃতভিক। আজি মৃতভিকৰ এবছৰ পূৰ্ণ হ'ল। আমাৰ ৰঙীন জীৱনটো হাঁহিৰে আৰু বেছি ৰঙীন কৰি তুলিবলৈ আজি মৃতভিকৰ প্ৰথমটো জন্মদিন। কিছুমান স্মৃতিয়ে আমাক আজীৱন জীপাল কৰি ৰাখে। ঠিক সেইদৰে মৃতভিকৰ লগত কটোৱা এটা বছৰ আমাৰ দুয়োজনৰ বাবে এক স্বৰ্গীয় অনুভূতি, যি আমাৰ বাবে এক সুন্দৰ স্মৃতি হৈ ৰ'ব।